So what's up guys, সকলোকে আকৌবাৰ স্বাগত জনাইছো বাৰু এটা নতুন ফ্ৰেছ ভিডিঅ' লৈ। তো আজি হ'ব যায় আছে ভিডিঅ'টো একদম ইন্টাৰেষ্টিং দেখা পাইছে চাগে কি আছে মোৰ আগত। তো ফাৰ্স্ট টাইম কৰিব যায় আছো আজি মুকবাং ভিডিঅ' মুকবাং মোৰ চেনেল ফাৰ্স্ট টাইম মুকবাং ভিডিঅ' মানে আৰু। তো চাও কি 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 আছে কৈ দিও আপোনালোক। ইয়াতে আছে আলু আৰু কণী ভাজা এপিক, যদি খাই পোৱা নাই ট্ৰাই কৰি চাব। এইটো হৈছে ভাত বাসমতি, ইটছে বাসমতি। এইটো অলপ আছে অলপমান চিকেন আঞ্জা, অলপমান লাইটকে অলপমান কি আছে চিকেনৰ আঞ্জা। তাৰো আছে মোৰ লগত কৰ্দৈ জ্বালা, কৰ্দৈ জ্বালা, পিঁয়াজ, ইটছে পানী। তো বৰ বেছি দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ব্লগ ষ্টাৰ্ট কৰোঁ। কেনেবা আহিছে এইটো, যদি আপোনালোকে খাই পোৱা নাই আজিলৈকে খাই যাব একবাৰ। আৰু অলপ কণী, তাৰপৰা এটা কণী আৰু সৰুকৈ আলু এটা কাটিব, তাৰপৰা ভাজি দিব মিক্স কৰি। ইটছ এপিক। ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম মাংসৰ পৰা। মাংস আৰু ভাত, চাউল আছি, এইটো হৈছে মেইন। এইটো কাষত থৈ দিলোঁ। নাইচ। বঢ়িয়া। মেইন বস্তুটো ট্ৰাই কৰা নাই, এইবাৰ ট্ৰাই কৰিম।
I hate this type of mangko. Guys, I have done. তো একদম পেট ফুল হৈ গ'ল একদম খাই তো ইমান বেয়া নাছিল ভাল লাগিল খাই তো কেনে পালে জনাব একদম ভিডিঅ'টো তো আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ তো কেনে পালে জনাব এটা কমেণ্ট কৰি তো যদি ভাল ৰেছপন্স আহে এই ভিডিঅ'টোত তো আৰু নেক্সট দিনবোৰতো এনেকুৱা ভিডিঅ' বনাব চেষ্টা কৰি যাম আৰু অলপমান এংগেলটো বেয়া হৈ থাকিল তো সেইটো বেয়া নাপাব তো যিহেতু ফাৰ্ষ্ট ভিডিঅ'টো অলপ বেয়া হয় তো নেক্সট ভিডিঅ' বনালে একদম চাই চিতি বনাম একদম বঢ়িয়াকৈ তো আজি সেইটোৱেই আছিল ভিডিঅ' তো কেনে পালে জনাব তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰি দিব বেয়া লাগিছে ডিছলাইক কৰি দিব চেনেলটোত নতুন আছে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ঘণ্টা বাটনটো জৰে টিভিটো যাব তো আজি লৈ আছিলি মানে তো লগ পাম আৰু নেক্সট ভিডিঅ'ত টিল দেন টেক কেয়াৰ বাই বাই জয় আই অসম বাই বাই আৰু এটা কমেণ্ট মাৰি থৈ যাব বাই বাই